বহুত দিন হ'ল ভিডিঅ' নবনা। আজি গৰমৰ কাৰণে অলপমান ওলাই আহিছিলোঁ ফুৰিবা, মানে কামৰ ব্যস্ততাৰ কাৰণে এদিন চান্স পোৱা নাই ভিডিঅ' বনোৱাৰ কাৰণে। এটা ধুনীয়া পৰিৱেশত আহিছোঁ ভিডিঅ' বনোৱাৰ কাৰণে। আজি চাওক নেচাৰেল, এতিয়া মানে ভাটি যাইছে খালি এইখন ৰাস্তা, এইটো মই এনে নকওঁ, তাৰপিছত কৈ আছোঁ। এটা সুন্দৰ পৰিৱেশ, মানে বতৰটো অলপ বেয়া, বৰষুণ আহোঁ আহোঁ অৱস্থা। বোলে চাওক কেনে লাগিছে এটা নেচাৰেল। কি কৰিম, অলপমান জিৰাতে নেট এটা ভিডিঅ' বনালোঁ, কিন্তু যেতিয়া ভিডিঅ' বনাইছিলোঁ বৰষুণ হৈছে। খালি গৰমত চলা খুলি দিছে। কেনে গৰম কেনে আজি গৰম। ভিডিঅ' বনাব মন নাছিল, কিন্তু জেগাখিনি দেখা পাই অলপ ভিডিঅ' বনাব মন গ'লে আজি। কি ক'ম আৰু, বহুত দিনৰ ভিডিঅ' নবনা, আজি এটা বনালোঁ আৰু চিম্পুল কৰিম। ঠিক আছে, ভিডিঅ'টো কেনেহেন পায় জনাব দেই। বহুত দিনৰ ভিডিঅ' বনাব মনে নাছিলে, তথাপিতো আজি বনালোঁ এটা কাৰণতে। বটনটো মাৰি লওঁ আৰু মানুহ আহি আছে, বাইকে দি এইবিলাক মানুহ ৰাস্তা দি অলপ মানুহ কমে আহে, কিন্তু আজি আহিছে কিয় মানে গৰমৰ কাৰণে আহিছে। কথা হ'ল আজি বহুত গৰম, মানে ফুৰিব ওলাইছিলোঁ, পৰিৱেশটো দেখা পাই ভিডিঅ' এটা বনাব মন গ'ল। এইফালে আমাৰ বৰ্ডেকা আহিছে, তাৰপিছত কি ক'ম, গেল ভিডিঅ'টো চাই গেলা পৰিৱেশটো বুলি কৈছোঁ আৰু আপোনাক ফ্ৰেছ নেচাৰেল। যদি মন যায় ইয়াতে কোনোবাই গাব কিবা এটা ভাল লাগছে না, গৰমৰ কাৰণে এতিয়া আহি কিবা এটা ভাল লাগছে। সেইকাৰণে মই নিজৰো ভাল লাগছে, আপোনালোকক অলপমান দেখুৱাম। যদি বেছি গৰম লাগে ইয়াতে কোনোবা আহক, বেছি টাইম নকৰোঁ আমি ঘৰত যাব লাগিব। বতৰ বেয়া, অলপ পিছত বৰষুণ পৰি বতাহ মাৰিয়ে আছে, এইবিলাক বেছি দেৰি নকৰোঁ। সময়ত মাৰ নেকি কিবা কৰি চেনেলটো চাব পাৰি। ভাই হাৱা কি মাৰছে বাটা বে, চুলি চুলি উৰাই দিছে চা, পুৰা উৰি আছে চালিয়া আছে। বেছি আৰু বিশেষ একো নকওঁ, অলপমান দেখুৱালোঁ। যি পাৰোঁ, ভাল লাগিল বেয়া লাগিল আপোনালোকে কমেণ্ট কৰিব। আৰু যদি ফুৰিব আহিব মন যায় ফুৰিব আহিলে হ'ল, আহিব পাৰিব, টেনশ্যন নাই। একদম লোকেশ্যনটো মই দি দিম বাৰু ইয়াতে এড কৰি। তাৰপিছত কি ক'ম, আমিও ঘৰত যাব লাগে, বতৰ ইফালে বেয়া আৰু পিছত পানী আহিব। গতিকে মই এতিয়া গাড়ী ষ্টাৰ্ট দিলোঁ। তো ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আজি। ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কি ক'ম হ'ব দে, চবে ভালে থাকক।